আপোনাক স্বাগতম জনাইছোঁ মোৰ চেনেল পল্লৱবৰুৱা ব্লগছলৈ। আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু আগবঢ়াই লৈ যাব। তেতিয়াহ'লে আজি কাতি বিহু স্পেচিয়েল ভিডিঅ' এটা আপোনালোকৰ মাজত লৈ আহিছোঁ, গতিকে চাওক ভিডিঅ'টো আৰু উপভোগ কৰক। তেতিয়াহ'লে ৰৈ নাথাকোঁ, দোনা আৰু এয়া হৈছে ঔটেঙা। এইকেইটা হৈছে থোৱাকেইটি বনাইছে আকাশ বন্তি, আৰু ইয়াত থাকিব শলা কেকৰ চাকি কেকৰ। এইটো ৰুমত এটা শহাৰ পোৱালি থাকে, ক'ত বা আছে? অ' বেটাজি ক'ত তই? বেটাজি ক'ত তই বেটাজি? অ' বেটাজি ঐ ইফালে, ঐ বাহ, ক'ত সোমাইছে আহি? ক'ত গেলি তই? এই এটা ক'ত গেলি তই? তোক চাব লাগিব পুৱাই। ক'ত গেলি ঐ ক'ত গেলি? এই টিকলিছে না ক'ত তই? ক'ত গেলি তই? ক'ত গেল? এই रुस्तम भाई, चलो चलते हैं हम लोग चलते हैं ना दोस्तों, हम लोग पूरा दोस्तों चलते हैं। ফুৰি আহা। অবাইচ পানী দুটাক দেখুৱাই আছোঁ আপোনালোকৰ। অবাইচ পানী দুটা ক'ত আছা তহঁত? চাওঁ তলত এটা চেল্ফি উঠো, মই আছোঁ নি পেলা চেল্ফি এটা উঠো। আৰু এটা ক'ত গেল? উঠো তলত এটা চেল্ফি উঠিম, ভালকৈ চাবি হা। চেল্ফি চুমাৰিয়া চেল্ফি। এই ৰ'ছ, তই এইফালে ঘুমাই আছা নেকি? বাইদেউ আছা নেকি? সৰা চুলি আছা নেকি আপোনাৰ? বাইদেউ সৰা চুলি আছে নেকি? সৰা চুলি আছেনে নাই খুৰা? সৰা চুলি আছেনে নাই? ৰ গৈ আছ হা। গাইছ, গাটো ধুই ল'লোঁ পূৰা। বোলে মই এটা মেজিক দেখাম এতিয়া। বুম 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 বুম। তুলসী তলে জয় জয় ৰাম, তুলসী তলে মৃগ পহু চৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে।
পথাৰলৈ যাবলৈ ৰেডি বলক তেতিয়াহ'লে পথাৰৰ মাজত লগ হ'ম আপোনালোকৰ লগত গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি তাতে জানা সৰগ ৰচো বুটলি শুন আইজা আমি পথাৰত জুম কৰিব আহিছো বুট চুৰ কৰিবলৈ আহিছো খেৰলাই আমি পথাৰত মেও আইজা আমি অলপ পথাৰৰ চাকি দিব যাম আমি পথাৰলৈ যাই আছো ক'ত আহি আছা বৰ্তমান আমি কাতি বিহুৰ হলা দিবলৈ আহি আছো আৰু চুৰ কৰিবলৈ আহিছো আমি বেলেগে হলা দিয়া থাকি খাব আহিছো বৰ্তমান বেছিকে হলা দিলে কেনে আন্ধাৰ হোৱা নাই নে ঘূৰিলে দিয়া ভাল লগা হ'ব জলদি চলি কৃষ্ণ জয় ৰাম বোলা কৃষ্ণ জয় হৰি বোলা কৃষ্ণ খোৱা বিহজ্ঞ দে গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি তাতে জানা সৰগ ৰচো বুটলি শুনগুটি তাতে জানা সৰগ ৰচো বুটলি শুনগুটি কাতি বিহু আহিল জানো কাতি বিহু আহিল কাতি বিহু সকলোতে চাকি বন্তি জ্বলে কাতি বিহুত ঘৰে ঘৰে চাকি বন্তি জ্বলে ঘৰখনি সেউজীয়া ধাননি তাতে জানা সৰগ ৰচো বুটলি শুনগুটি আকৌ বৰ বিচাবি আমি বৰ্তমান হলা দি আহি আছো আৰু ঘৰলৈ ধুনীয়া লাগছে কিন্তু আমাৰ কেমেৰাই ঢুকি পোৱা নাই ধুনীয়া পৰিৱেশ এটা হৈ আছে ইফালে লগোৱা হৈ আছে কোনে এইটো কোনে ভাইটো কোন মই ভাই হিয়ামণি নেকি চাওঁ মুখখন চাওঁ হিয়ামণি এনেকৈয়ে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু চাই থাকিব এই চেনেলটো মৰম দিব আৰু সকলোকে যেনে ভগৱানে ভালে ৰাখে তাৰে কামনাৰে আজিলৈ এৰিছোঁ ধন্যবাদ।